নমস্কাৰ আজি এয়া বিহু হাতত দেখিছে আপোনালোকে মোক আৰু আজি আমি বিহু মাৰি আছো যেহেতু আজি বহাগৰ দ্বিতীয়টো দিন আজি কালিৰ পৰা আমি বিহু মাৰিছো কালি ব্লগটো দিব নোৱাৰিলো আজিৰ পৰা এই ব্লগটো দিম আমি বিহু নাচিছো আৰু প্ৰথমতে কৈ লওঁ আৰু মোৰ ঘৰ হৈছে গোলাঘাট জিলাৰ কমাৰবন্ধাত সকলোৱে জানে গোলাঘাট জিলাৰ পৰা প্ৰায় 8 কিলোমিটাৰৰ পূবলৈ আহিব লাগে আমাৰ কমাৰবন্ধা আৰু কমাৰবন্ধাৰ এটা নাট্যগোষ্ঠী আৰু এটা মানে ইউটিউব চেনেল সেইটো হৈছে আমাৰ গ্ৰামাঞ্চলৰ বাৰ্তা এটা অভিনয় গোষ্ঠী নামৰ আমাৰ এটা গ্ৰুপ আছে সেই গ্ৰুপটোৰ জৰিয়তে এখন আমি বিহু এবাৰ উলিয়াইছোঁ এটা হুঁচৰি দল আমি প্ৰস্তুত কৰিছোঁ যিহেতু কমাৰবন্ধা এটা বৃহত্তৰ অঞ্চল সেই বৃহত্তৰ অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা আমাৰ যিবিলাক নাচনী ঢুলীয়া যুগুতোৱা হৈছে মানে যিবিলাক আমাৰ শ্বৰ্ট ফিল্মখনত অভিনয় কৰে সেইসকলে আমি এই হুঁচৰি দলটিত অংশগ্ৰহণ কৰিছোঁ আৰু সকলোৱে নিজৰ নিজৰ যিখিনি টেলেণ্ট আছে যিখিনি প্ৰতিভা আছে সেইখিনি দিছে কোনোবাই হয়তো ঢোল বজাব জানে কোনোবাই হয়তো তাল বজাব জানে কোনোবাই হয়তো গান গাব জানে পদ দিব জানে কোনোবাই হয়তো ভালদৰে নাচিব জানে কোনোবাই হয়তো ভালদৰে আশীৰ্বাদ দিব জানে সেই সকলোবিলাকক সামৰি আমি এটা হুঁচৰি দল প্ৰস্তুত কৰিছোঁ সেই হুঁচৰি দলটো প্ৰস্তুত কৰোঁতে আমাৰ কোনো ধৰণৰ প্ৰেক্টিচ নাছিলে কিন্তু এদিনো আমি প্ৰেক্টিচ কৰা হোৱা নাই তেনেদৰে আমি গৰু বিহুৰ দিনাখন অলপ এঘৰ দুঘৰ মাৰি আৰু কালি আজি এই 2-3 দিন হৈছে এতিয়ালৈকে বৰ্তমান চ' আমি বিহু মাৰি আছোঁ তাত যদি কিবা ভুল ভ্ৰান্তি হৈছে বিহুখন আপোনালোকক দেখাম তাত যদি আপোনালোকে কিবা ভুল ভ্ৰান্তি দেখা পায় আমাক ক্ষমা কৰি দিব আৰু কিবা যদি ভুল ভ্ৰান্তি দেখিছে সেইবিলাক শুধৰাই দিব কমেণ্টৰ জৰিয়তে আপোনালোকে ক'ব কোনটো জেগাত ভুল হৈছে আমাৰ আৰু আজি আপোনালোকে চাবলৈ পাব অভিনয় নাট্যগোষ্ঠী হুঁচৰি দলৰ দ্বাৰা বিহু পৰিৱেশন দেখিবলৈ পাব আৰু এইফালে আমাৰ বাবুল আহিছে আৰু বাবুলে চুৰিয়া পিন্ধি আছে আৰু মোৰ লগত আছে এইটো আমাৰ মুন্না আছে যিজনে সম্পূৰ্ণ হুঁচৰি দলটো মানে যুগুতোৱাত বহুতখিনি কষ্ট স্বীকাৰ কৰিছে আৰু লগতে আছে কেইবাজনো আছে সকলোখিনি দেখুৱাম বাহিৰত সকলোখিনি ৰখি আছে ঢোল বজাই আছে আপোনালোকে মাতটো হয়তো শুনিবলৈ পাইছে চ' বাহিৰত সকলোকে আমি চিনাকি কৰাই দিম কোন আছে কোন বিহু নাচিবলৈ আহিছে আৰু কোনে কি কৰিছে কোনে পদ দিছে কোনে বিহু গাইছে কোনে নাচিছে সকলোখিনি দেখাম ভিডিঅ'টোৰ জৰিয়তে চ' চাই থাকক আৰু ৰঙালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনালোঁ এয়া আমাৰ গোটেইবিলাক মানুহ আহি গ'ল এয়া মেইন বস্তু মুন্না আৰু এইফালে আহি গ'ল আমাৰ নাচনীবিলাক গোটেইবিলাক এখন ভাৰত আহি আছে গোটেইখিনি এইফালে আছে এইটো পেপুৱা আছে পেঁপা বজাই আছে ময়ূৰ চাইনা আৰু এইফালে আছে পল্লৱ ভাইটি আৰু এইফালে আমাৰ দিগন্ত দা মেইন তালিয়া আৰু এইজন ভাস্কৰ আৰু এইজন মুন্না মেইন আমাৰ মানুহ আছে দেখিছে কাৰ্বি মুন্না লৈ ৰখি আছে এইজন মানে মালদাৰী বুলি ক'ব লাগিব আজিৰ দিনটোৰ কাৰণে তেখেতক আৰু এইফালে আছে আমাৰ অচৰিকীহঁত আহিছে নামিছে এয়া গাড়ীৰ পৰা এয়া অচৰিকী তাৰপিছত এইফালে আছে সিহঁতি সকলোখিনি দেখাম বেক কেমেৰা দেখাই আছো কোন আছে আপোনালোকৰ সকলোখিনি এয়া আপোনালোকে দেখিছে প্ৰেৰণা আমাৰ মূল নাচনী এয়া আমাৰ পাগলামী খ্যাত প্ৰেৰণা এই তাৰপৰা এইফালে আছে এইকেইজনী ভণ্টিহে এয়া প্ৰেৰণা যোৱা বছৰ তাই DI মেডেল লীগত বেষ্ট বিহুৰাণী পাইছিলে বিহুৰাণী কিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিলে আমাৰ কমাৰবন্ধা গ্ৰামাঞ্চলৰ বাৰ্তাৰে তেওঁ মানে নিজৰ প্ৰশংসাটো কৰি দিলে অকণমান বেয়া পায় মনটোতে বহুত প্ৰতিভা সোমাই আছে মানে হিৰে দেহে গোটেই তেজে আৰু এয়া মুন্না দেখিছে আপোনালোকে আৰু এইফালে আছে ইহঁতি আৰু এইখন ভান গাড়ীত আছে এইজন আমাৰ পদ দিয়া মানুহ কি আছিলে নামটো কৈ দিয়া এবাৰ হেমন্ত আছে এইফালে নামি আহিব লাগে আমাৰ মানুহ বিশেষ মানে পদ দিয়ে যিজনে সেইজন আৰু এইফালে আমাৰ মেইন মানুহ আটাইতকৈ মেইন মানুহ যিজন মুখ্য মানুহ পখিলি বুলি কওঁ আমি কিন্তু ইয়াত মানে মুখ্য কিৰদাৰ নিভাই আছে ওৱান মেন আৰ্মি চ' আমাৰ মানুহ এইবিলাকে গোটেইবিলাক আৰু আহিবলৈ আছে যিহেতু আজি এখন বিয়া আছে বিয়াত বহুতো মানুহ গৈছে সেইবাবে অহা নাই গোটেইখিনি মেইন ঢুলীয়াজন অহা নাই বোলে কৈছিলে নামটো দীপক এই গোটেইখিনি আছে এগৰাকী নাচনী ঘৰ মানে অনিতা সিহঁতৰ ঘৰলৈ আহিছোঁ বিহু গাবলৈ এতিয়া চ' ৰেডি হৈ থাকক আপোনালোকে বিহু চাবলৈ ঘৰলৈ বুলি আমি বিহু গাবলৈ যিহেতু আহিছোঁ আৰু তাত যদি কিবা আদৰা কিবা অপায় মংগল আছে বা দুখ আছে সকলোখিনি মাৰ নিয়াই আমাৰ লগত এনেদৰে এয়া দেখিবলৈ পাইছে আপোনালোকে আমি আশীৰ্বাদ দি আছোঁ যিহেতু তেওঁলোকে আমাৰ বিহু আদৰিলে আৰু এতিয়া আপোনালোকৰ অপেক্ষাৰ অন্ত পৰিব আৰু বিহু চাবলৈ পাব গোবিন্দ কৃষ্ণাই ৰাম নাৰায়
য়ন হৰি হে জয় গোবিন্দ কৃষ্ণাই ৰাম নাৰায় অনহৰিয়ে জয় গোবিন্দ কৃষ্ণাই ৰাম নাৰায়ণ হৰি হে জয় গোবিন্দ কৃষ্ণাই ৰাম নাৰায় অনহৰিয়ে জয় হেয়া hey 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 heya hey hey heya 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 hey বঢ়িয়া আইজো hey hey hur আমাৰ বিহু অন্ত পৰিব হৈ গ'ল আৰু আহি গ'ল হৰাই আশীৰ্বাদ ল'বলৈ গৃহস্থ ওলাই আহিলে চ' আপোনালোকে আমাৰ বিহু চাই কেনেকুৱা পালে এটা কমেণ্ট কৰক চ' আমাৰ বৰ্তমান ইয়াত বিহু মাৰি হ'ল আৰু অলপ আঁতৰলৈ যাব লাগে এতিয়া বিহু মাৰিবলৈ সকলোখিনি গাড়ীত উঠিবলৈ মানে ব্যস্ত হৈ আছে গাড়ীত উঠা চ' সকলোখিনি গাড়ীত উঠিব আৰু ক'ত ক'ত যাম আপোনালোকক দেখাই যাম ক'ত ক'ত বিহু মাৰোঁ চাই থাকক এতিয়া ইয়াত চাহ আহি গ'ল ত' চাহ খাই লওঁ চাহত ব্যস্ত এয়া লাজ কৰিছে নাচনী এয়া ওচৰগী আছে এইফালে
কৈ দিয়া চিনাকিটো দি দিয়া মই নকওঁ মোৰ নামটো নকওঁ কিন্তু বগীতৰা হাঁহিয়তী আৰু কিবা চেনেল হেৰালে আৰু মোৰ বাৰ্থডেটো তাই একে চেণ্ডেলৰ তল ফালে প্ৰতিবাৰে মোৰ চেণ্ডেলৰ তেল দিয়াৰ চেনেলত এইফালে কোন কোন আছে দেখাই দিওঁ এইফালে ছোৱালীজনী আছে কোনোৱে একো নক'লে থেংক ইউ বুলি নক'লে ন তোমাৰ নামটো কৈ দিয়া বাকী হয়নে তাৰপৰা এইফালে আছে এজন চাহ খাই আছে এইফালে মেইন মানুহ আছে ঢুলীয়া ককাই এইজন ঢুলীয়া ককাই বহুত ভাল ঢোল বজাইছে বহুত কষ্ট কৰিছে আৰু এইফালে আছে দিগন্ত দা এওঁ কথা ক'বই নালাগে মানে এওঁ মানে নাথাকিলে মানে আমাৰ বিহু নচা মানুহেই নোহোৱা হৈ যাব এনেকুৱা মানে এজন বহুত ভাল মানে বিহু নচাত চ' আপোনালোকক যদি কেতিয়াবা দৰকাৰ হয় মানে বিহু নাচিবলৈ তেতিয়া কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম বঢ়িয়া বজোৱা কেলে হাঁহি এটা মাৰি দিয়া তোমাৰ হাঁহিটো বোলে বৰ ধুনীয়া দেখুৱাই দিয়া এয়া আছে এইটো এই জনী নহয় আকৌ তোৰ হয় তোৰ হয় নে 11 বজালে চুয়াখন পিন্ধি ল'ব লাগে আকৌ তেতিয়াহে চ' আমি এতিয়া 10 ঘৰমান বিহু মৰাৰ পাছত মানে ভাগৰে যুগৰে বহুত মানে মাহটো নোলোৱা হৈ গৈছে ভাগি গৈছে বা চ' চাহটো খাই ল'লোঁ এতিয়া ইয়াত আমাৰ মুন্নাহঁতৰ ঘৰত যিহেতু ব্যৱস্থাপক মানুহ আৰু হলনে কৈ আছে যাওঁ আৰু কেইঘৰমান আছে মাৰি আহোঁ তাৰপিছত ভাতৰ আয়োজন কৰা হৈছে ইয়াতে ভাত খাব লাগিব এয়া ভাত দি থকা হৈছে এয়া ভাত লৈ আছে এইজনে ঢুলীয়া ভাত ল'লে এয়া ভাত দালি সকলোখিনি ল'লে ডিম দিছে এইফালে ভাত দি আছে আমাৰ বদদা ভাগি গৈছে পুৰা মাত ভাগি গ'ল মোক তাকে দিয়ক ভাত দিয়ক আৰু বঢ়িয়া এইফালে এজনী চাওক কণী লাগে এইটো কণী লাগে চাওক এইটো দুটা বঢ়িয়া এইফালে এতিয়া ল'বলৈ যাব লাগে দালি দি আছে ইয়াত আমাৰ এয়া আছে কাহিকো আছে দাইল ভিতৰত দিগন্ত শ্ৰীমান দিগন্ত এইটো বঢ়িয়া দালি আৰু এয়া দালি আছে দিগন্তই দি আছে চ' দালি মাত ভাগি গৈছে যথেষ্টখিনি মোৰ আৰু এইফালে সকলোখিনি মানুহ আছে আমাৰ চ' এতিয়া খানাটো আমি খাই ল'ব লাগে চ' এতিয়া খাবলৈ মই এয়া ডিছ লৈ ল'লোঁ আৰু গোটেইখিনি খোৱা বোৱাত ব্যস্ত হৈ আছে এতিয়া বাজি গ'ল আপোনাৰ প্ৰায় 11:30 আৰু ভাতটো খাই লওঁ ভাতটো খাই কৰি আৰু দুঘৰমান আছে বিহু মাৰিবলৈ সেইকেইঘৰত বিহু মাৰিবলৈ যাম আৰু তাৰপিছত ভিডিঅ'টো শেষ কৰিম এয়া হৈ আছে বিহু আমাৰ এইফালে এতিয়া আমি গোটেইখিনি বৰষুণত তিতিলোঁ বৰষুণ আহি গ'ল আৰু বৰষুণত তিতি গোটেই জুৰুলি জুপুৰি হৈ আহি গ'লোঁ এইটো দিগন্ত গোটেই তিতিলে ইয়াত এতিয়া বিহু মাৰিবলৈ সোমাব লাগিব যিহেতু দিয়া আছে দেখিছে ত' ইয়াত বিহু মাৰিব লাগিব এতিয়া আৰু এইবিলাক গোটেইবিলাক নাচনীবিলাক আহি আছে ইহঁতি নিতিছিলে যিহেতু ভানত আছিলে আৰু আমি বাইকত আহিছিলোঁ সেইবাবে গোটেইখন তিতি জুৰুলি জুপুৰি হৈ অৱস্থা নাই চ' আজিলৈ বিহু ইয়াতে সমাপ্ত কৰিলোঁ আৰু এতিয়া বাজি গ'ল এয়া দেখিছে 1:31 চ' 1:30 বাজি গ'ল আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ চাই যদি ভাল পালে লাইক কৰক কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইবিলাক সকলোবিলাক মাটিত বহি আছে দেখিছে গোটেইবিলাক এয়া ৰচয়িকী আছে সিহঁতৰ ঘৰতে আজি লাষ্ট আজি বিহু চ' 1:30 বাজিলে যিহেতু আমি এটা ঘৰ যাব লাগে আৰু গোটেইখিনি কৈ দিয়া বিহু মেইন ন বিহু মেইন জয় আই অসম ঠিক আছে তেনেহ'লে বাই বাই ধন্যবাদ